মুখখন ধুই দিব তাৰপিছত দেখিব একেবাৰে জিলিকি উঠিব আপোনাৰ গাল দুখন মানে ফেচটো মানে কি হয় ৰ'দত মানে থাকিলে মানে ৰ'দৰ পৰা আহিলে মুখটো অকণমান ৰ'দ মানে লাগি কিনে অলপ মানে কলা কলা হয় যে সেই বস্তুটো মানে বিলাহী লগালে মানে ধুনীয়াকৈ উঠি যায় সেইটো কাৰণে কৈছোঁ আপোনালোকেও এইটো টিপছ মানে ব্যৱহাৰ কৰি চাব দেখিব আপোনালোকৰ ফেচ এনেকৈ জিলিকি থাকিব চিমকি থাকিব মানে চমকি থাকিব তাৰপিছত চাই লওক এয়া মোৰ মুখখন ধুই দিলোঁ চাই লওক কিছে পূৰা জিলিকি আছেনে মোৰ মুখখন হয়নে মিছা কৈছোঁ নেকি একদম ফাইনেল ৰিজাল্ট চাই লওক মুখখন মুচিলোঁ এতিয়া মই ধুনীয়া হৈছেনে আপোনালোকেও ট্ৰাই কৰিব